Hello and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube channel লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মোৰ ৰেচিপিটো হৈছে Noodles manchurian। স্টাৰ্ট কৰো ভিডিওটো। প্ৰথমতে আমি নুডলছ খিনি অলপ বইল কৰি ল'ব লাগিব। বইল হৈ গৈছে আৰু 5-10 মিনিট মান সময় লাগে। এতিয়া যিখিনি বইল কৰা নুডলছ আছিল তাত অলপমান ভেজিস এড কৰিম। মই অলপমান বন্ধাকবি দিছো আৰু অলপমান মই পিয়াজৰ পাত স্প্ৰিং অনিয়ন এড কৰিছো। অকমান আদা নহৰু পেষ্ট দিব লাগিব আৰু জোখমতে নিমখ, জোখমতে হালধি, অলপমান জিৰা গুড়ি আৰু অলপমান ধনিয়া গুড়ি এড কৰিছো। কৰ্ণফ্লোৰ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰিব লাগিব। চামুচেৰেটো নহয়, হাত লগাবই লাগিব। পৰি গ'ল। এনেদৰে বলছ বনাই ল'ম সৰু সৰুকৈ। খিনি বনাই হৈ গ'ল। এতিয়া গোটেইখিনি ধুনীয়াকৈ টানকৈ ফ্ৰাই কৰিব লাগিব। অইল, এটা এটাকৈ গোটেইখিনি ভালকৈ ইয়াত দি দিছোঁ আৰু মিডিয়াম ফ্লেমত টানকৈ ফ্ৰাই কৰিম। 10 মিনিটমান টাইম লাগিব এইখিনি টানকৈ ভালদৰে হ'বলৈ। ধুনীয়া কালাৰ আহিছে, হৈছে আৰু হৈ গ'ল। ভালদৰে টান হৈছে। এতিয়া আমি এইখিনি উঠাই দিব পাৰোঁ। সেইখিনি উঠাই এইটো কেৰাহীতে আকৌ এতিয়া মঞ্চুৰিয়ানখিনি বনাম। এইখিনি হৈ গ'ল। এইখিনি হৈছে নহৰু, সৰু সৰুকৈ নহৰুখিনি কাটি থৈছিলোঁ সেইখিনি দি দিছোঁ আৰু আদাও একেবাৰে মিহিকৈ কাটি থোৱা হৈছিলে। অকণমান ৰেড হোৱাৰ পিছতেই জলকীয়াও দি দিছোঁ দুটা, অকণমান জ্বলা হ'বৰ কাৰণে। অকণমান পিঁয়াজ, স্প্ৰিং অনিয়নখিনিও দি দিছোঁ। এতিয়া হালধি এড কৰিলোঁ, অলপমান নিমখো এড কৰিম। জোখমতে দিব লাগিব নিমখখিনি। অলপমান বিলাহী টুকুৰাকৈ কাটি থৈছিলোঁ, এইখিনি হৈছে কেপচিকাম, সেইখিনিও তাত এড কৰিছোঁ। অলপমান সিজাৰ পিছতে টমেটো চচখিনি দি দিছোঁ। অকণমান আমাক চয়া চচো দিব লাগিব, চয়া চচখিনি এড কৰি দিওঁ।
এতিয়া অলপ ডাঙৰ ডাঙৰকৈ কাটি থোৱা অনিয়নো মই এইখিনিৰ লগত এড কৰি দিম। পিঁয়াজখিনি সিজিবলৈ বেছি টাইম নালাগে, সেইকাৰণে মই অলপ দেৰিকৈ এড কৰিছোঁ। এইখিনিত মই অলপমান ময়দা, তাত অকণমান পানী দি এটা মিশ্ৰণ বনাই ইয়াত দি দিছোঁ, যাতে অলপমান থিকনেছ এটা আহে গ্ৰেভিটোত। অলপমান পানী, এতিয়া ফ্ৰাই কৰি থোৱা নুডলছ বলকেইটা ইয়াত দি দিছোঁ আৰু অলপমান এইটো সিজিব দিম। 6-7 মিনিটছমান এইটো মিডিয়াম ফ্লেমত ৰাখি দিলোঁ আৰু এইটো ধুনীয়াকৈ সিজি হৈ গৈছে। মোৰ মঞ্চুৰিয়ানটো পূৰা খাবৰ কাৰণে ৰেডি হৈ গৈছে। নুডলছ আৰু ফ্ৰাইড ৰাইচৰ লগত যদি খাওঁ তেন্তে বহুত ভাল লাগিব। আপোনালোকে ৰেচিপিটো এবাৰ ট্ৰাই কৰিব, ভাল পাব নিশ্চয়। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।